Non malom thengpi kang hu ke pawir ji aphan pupen do de sang sepen Bokolia Northern Forest Range phonglok peratum arniwang thengpi kang hu kene ponlong ason thotsi bhomta ningwe richo hidi terang arong switch gate anat peni hum tata mobile thengpi kang hu ke pon bom puwa birta long ponsi ACF Horinat rong hang kepin kharat teng peni hum tata mobile registration number AS09C 4391 amotor pen bang pli thengpi kang hu abang phuatum phan ne ponlong Bokolia Northern Forest Range atum saike claim ateng kaprek range office atum pen ta saideng asonte thengpi kang hua phaijum chaji pusi penang anara atum chethan pon মই এটা ইনফৰমেশ্যন পালোঁ ফ্ৰম এ ৰিলায়েবল চ'ৰ্চ যে চাৰ্টেইন স্মাগলাৰ্ছ মানে কাঠ লোড কৰি গাড়ীটো আহিবলৈ ষ্টাৰ্ট কৰিছে ইনফৰমেশ্যন পোৱাৰ পিছত ষ্টাফসকলক মই অলৰেডি গম পালোঁ যে পিছত যে তেওঁলোকে অলৰেডি বকলীয়া বজাৰ পাৰ হৈ দলং পাৰ হৈ গ'ল তাৰপিছত ইমিডিয়েট মই তেওঁলোকক চেচিং কৰিলোঁ পিছে গ'লোঁ গৈ পোৱা তেওঁলোকে ইনফৰমেশ্যন পালে নেকি পোৱা পইচাতে তেওঁলোকে এই ৰজাপথাৰ তেৰাং গাঁৱৰ পৰা এটা এপ্ৰ'চ আছে ইৰিগেশ্যনলৈকে সেইটো আপ টু চিতলমাৰীলৈকে যাব পাৰে আৰু সেই ৰাস্তাটোত সোমাই গ'ল সোমাই যোৱাৰ পিছতে কিছু দূৰত আমি বস্তুটো হেডলাইট দেখিলোঁ যে গাড়ী এখন গৈ আছে পিছা কৰিলোঁ তাৰপিছতে তেওঁলোকে গাড়ী ৰাখিবৰ কাৰণে মই ক'লোঁ ৰখা নাই তেওঁলোকে তাৰ যেতিয়া মই ক'লোঁ গুলি কৰি দিম গাড়ী ৰাখি দে তেতিয়া আল্টিমেটলি তেওঁলোকে গাড়ীটো ৰাখিলে তেওঁ অভাৰটেক কৰিলোঁ অভাৰটেক কৰাৰ পিছতে গাড়ীখন আমি এক্সামিন কৰিলোঁ তাৰ ভিতৰত 63 পিচ ফান্তা পালোঁ তাৰপিছত ইয়াৰ ৰিলেটেড 4জন মানুহ পাইছোঁ টোটেল তাৰপিছত এতিয়া আমি গাড়ীখনৰ সৈতে গোটেইখিনি লৈ আনিলোঁ আনাৰ পিছতে আমি এতিয়া ইণ্টাৰগেশ্যন কৰিম ক'ৰ পৰা কি হৈছে ঘটনাটো আৰু আল্টিমেটলি এইটো চিজ কৰি আৰু কাইলৈ জুডিচিয়েল কাষ্টডি পঠোৱাৰ মই এৰেঞ্জমেণ্ট কৰিম নট লেছ দেন 50,000 সেইটো প্লেচ অফ ডিটেকশ্যন এইটো ৰজাপথাৰ তেৰাংগাঁও হেৰি আপোনাৰ চুইচ গেট আছে দুটা চুইচ গেট আছে ডাবল চুইচ গেট সেইটোতে তাত ধৰিছোঁ